এনেকুৱা ধৰণৰ কলডিলটা এদিন বজাৰত কিনিব গৈছিলোঁ আমি মানে মই অকলে গৈছিলোঁ হা মই তাত অকলে বজাৰ কৰিবলৈ 100 নে 120 কিবা এটা খুজিছিলে এনেকুৱা দাম এনেকুৱা কলডিলটা যে 120 টকা কৈছিলে এদিন মোক তাৰপৰা মই কাটিবলৈ মানে নাজানো ইমান ভালকৈ আঠা চাঠা লাগি যায় হাতটো ক'লা হৈ যায় যে সেইটো অজুহাত দি পিনি মই নিকিনিলোঁ হাতত কিবা এটা পৰিলে আঠা আঠা লাগিছে ইয়াৰ পৰা পৰিলে চাগে চুলি লাগি গৈছে এই পৰিলে